নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ দোকানৰ ভিতৰৰ পৰাই। আজি দোকান বন্ধ কৰিবই লাগিব। এতিয়া বাজিলে 9টা। গুৱাহাটী যাব লাগিব কিবা এটা কামত, সৰুকৈ কিবা এটা কাম আছে, গতিকে আজি দোকানখন সোনকালে বন্ধ কৰিব লাগিব। বন্ধ কৰি থৈ দিলোঁ। এতিয়া ফটাফট ওলাওগৈ আৰু ফটাফট যাওঁ আৰু দেৰি হৈ গৈছে। আকৌ অলপ পিছত লগ পাই আছোঁ। বাই বাই। ওলাই ৰেডি হৈ গৈ আছোঁ গাইজ। আমাৰ অলপ দূৰ মেইন ৰাস্তালৈকে মানে খোজকাঢ়ি যাব লাগে। খোজকাঢ়ি গৈ থকাতকৈ চাইকেলখনকে লৈ আহিছোঁ, যিহেতু দেৰি হৈছে অলপমান, গতিকে গৈ থাকোঁ। বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰমান হয় আৰু মেইন ৰাস্তালৈকে। সেইখিনি আৰু খোজকাঢ়ি গৈ থকাতকৈ খোজকাঢ়ি এনেই দেৰি হৈছে আৰু বহুত দেৰি হৈ যাব, গতিকে চাইকেলখন লৈ আহিছোঁ। আৰু বাইক লৈ অহা নাই বাৰু, বাইক লৈ এনেই আৰু চকত দিনটোৰ কাৰণে থৈ যোৱাতকৈ, নে কি কয়? আছোঁ এতিয়া চকত। এইটোৱে আমাৰ চকটো, বৰকলা চক। চকৰ পৰা এইফালে গ'লে পাব মঙলদৈ, আৰু এইফালে কলেগাঁও, টংলা, ওদালগুৰি এনেকৈ যাব। গাড়ীৰ পৰা নামিলোঁ জালুকবাৰীত। গাড়ীৰ পৰা নামি এতিয়া গৈ আছোঁ খোজকাঢ়িয়ে। আদাবাৰীলৈকে যাব লাগিব। আদাবাৰী সৰুছে কিবা এটা কাম আছে, আদাবাৰী নাপাওঁতে বাৰু, গতিকে এইখিনি আৰু খোজকাঢ়িয়ে গৈ থাকোঁ আৰু, নে কি কয়? কাম হৈ গ'ল। এতিয়া আদাবাৰীত আছোঁ, গাড়ী উঠোঁ মেজিকত আৰু যাওঁ GMC। এই জেগাখিনি চিনি পাইছেনে গাইজ? গুৱাহাটী, উত্তৰ গুৱাহাটী ব্ৰিজখন সম্পূৰ্ণ হোৱাৰ পথত, আৰু বেছি নাই। আৰু কিবা এটা সৌন্দৰ্যময় কৰি তুলিছে কিন্তু এই জেগাখিনি, ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। কিবাকে হ'ল দিয়ক, বাহিৰত ওলাই আহিলোঁ। আমাৰ ভোক লাগিছে, ইয়াতে কিবা এটা খাই লওঁ, আৰু বেছি দূৰ গৈ থাকিবৰ কাৰণে একদম মন নাই আৰু। হ'ল দিয়ক, কাম শেষ কৰি এতিয়া বাহিৰত ওলাই আহিছোঁ। এই সৰু এটা ৰিপৰ্ট এটা ল'ব লগা আছিলে, ৰিপৰ্টটো ল'লোঁ, লৈ এতিয়া বাহিৰত আছোঁ। গতিকে এতিয়া ঘৰত গৈ থাকোঁ। গৈ আছোঁ অকলে আহিছিলোঁ, অকলে যাওঁ আৰু অকলে। GMC পৰা ওলাই এতিয়া খোজকাঢ়ি গৈ আছোঁ ৰাস্তালৈকে। এইখিনি আৰু গাড়ী উঠা নাই আৰু, অলপমান ভাল আৰু খোজকাঢ়ি গৈ পেলাই আৰু ৰাস্তাত উঠোগৈ গাড়ীত। গুৱাহাটীত যাম নকমেই দিয়ক। 10টা বজাতে ঘৰৰ পৰা ওলাই আহিছিলোঁ, GMC পাইছোঁ 2টা বজাত। ইমান টাইম লাগিছে। মেইন এই জালুকবাৰীৰ পৰা এইখিনি ভাড়াঘৰলৈকে অহা এই ৰাস্তাটোত বহুত যাম, কিন্তু এইখিনিতে বহুত টাইম লাগি গৈছে। এতিয়া গৈ আছোঁ ঘৰত। 3টা বাজি পাৰ হৈ গ'ল, নে কি কয়? কৃষ্ণক চিন্তি কৈ আছোঁ আৰু। গাইজ লাইনটো ইমান এটা ভাল দেখা নাই। এতিয়া আছোঁ আদাবাৰীত আছোঁ। এণ্ডাৰ হৈ গ'ল গাইজ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰি দিয়ক। নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই।